মইনা কলিজা ও বই ঐ ঐ ঐ ঐ কি হ'ল ইমান কিয় তেতি ফালি আছ কি হ'ল তই কি চিনেমা চাবলৈ যা তোৰ সাজোতে কাছোতে ইমান সময় লাগিছে যেন চৰহে দিম মই তোৰ নিচিনাকে যেনেকে তেনেকে যাব নোৱাৰো নহয় অ এইজনী আছে মোক সম্বৰ্ধনা জনাই ঐ দিলে সম্বৰ্ধনা জনোৱা নাই নামঘৰলৈ গ'লে মন্দিৰলৈ গ'লে গামোচা লৈ যাব লাগে দে জাপি দিওঁ দে বাৰু সময়মতে যদি মই চাকি জ্বলাবলৈ নাপাইছো একে দেউক লগাইহে তোক দৌৰাম আৰু চৰহে দিম কালিলৈকে লগ্ন আছে তেতিয়াহ'লে মই চোন আজি আহিলো হেই আজিৰ পৰা লাগিছে ৰ চা 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 কি হ'ল আৰে কি হ'ল তই চোন একে বাহু চাহু উলিয়াই লৈ আহিছ তই পালো আন তই যুঁজিবলৈ যাও এইটো য'তে ত'তে যি টি কথা কিয় ক কাটা ব্লাউজ পিন্ধিছো কাটা ব্লাউজ অ অ চেজনে গোটেই ব্লাউজ সোপা কাটি পেলালে ঐ কি কেছা ঐ এইটো মানে শান্তি নাই এইফালে তই ব্লাউজ সোপা কিয় কাটি দিলি নাই কটা বল হা য'তে ত'তে যি টি কথা ক একদম বল ব্লাউজ সোপা কিয় কাটি দিলি চৰহে দিম বল প্ৰথমতে গাখীৰ ঢালিবি তাৰপিছত পানী ঢালিবি তাৰপিছত বেলপাত দিবি আৰু ফুল দিবি মই চব ঢালি দিম তই কিন্তু ব্লাউজ কিয় কাটিলি হা কি কেছা তোক ইমান কষ্টকে কাপোৰ কিনি দিয়া তই চব ব্লাউজ কাটি কাটি চেচ কৰিছ অ কি কেছা কেকেচা ঘৰত নাই ফেলা তই ব্লাউজ কিয় কাটিলি তই কিয় ব্লাউজটো লাগি আছ বল কথা কবলৈ আহিছে একে যেনেকে চিলিয়া বকটিয়াই লৈ আহিছে বাহুৱে নে মুৰ্গী লেগ পিচ ধৰিবই নোৱাৰা হৈছে এজনী মোৰ এইটোৱে কেনেকে ব্লাউজটোতে লাগি আছে চাচোন বাৰু একে চৰহে দিম বল একদম বল কি কৰ বহ বহ মন্দিৰত বহু মানুহ আছে বহ